সঁচাকৈ ক'বলৈ গ'লে মাতৃ মমতাময়। আপোনালোকে এতিয়া দেখা পাই আহিছে যে এইকেইটা মই প্ৰাকৃতিকভাৱে পোৱালি ফুকাইছোঁ। মুৰ্গীৰ পোৱালি 3জনীক দিছিলোঁ, মোটামুটি 40টামান দিছিলোঁ। এতিয়া ইয়াতে 30টামান ওলাইছে। ইমান এটা ভাল ৰিজাল্ট হোৱা নাই, যিহেতু ইহঁতে নতুন, সেইবাবে ভাল হেচিং ৰেট দিব পৰা নাই। পৰৱৰ্তী পৰ্যায়ত হয়তো ভাল হেচিং ৰেট দিব। তো চাওক ইমান ধুনীয়াকৈ মাকে সিহঁতক খাদ্য বিচাৰি দি আছে, সিহঁতে খাই আহিছে। দেখিবলৈ ধুনীয়া, এইটো প্ৰাকৃতিক পদ্ধতিত ধুনীয়াকৈ সিহঁতে নিজৰ খাদ্য বিচাৰি খাই আছে। এতিয়া আপোনালোকে দেখা পাই আছে 3জনীক দিছিলোঁ, এই 3জনী মাতৃ। আৰু পোৱালিকেইটা ধুনীয়া, একদম ষ্ট্ৰং পোৱালি, বহুত ভাল। গতিকে আপোনালোকে চাব পাৰে এনেকৈ। আৰু আন এটা ব্ৰুডাৰ আছে, এইখিনি আমি মেচিনেৰে ওলাইছিলোঁ। মেচিন এইখিনি হয়, এই যিখিনি 10 দিনৰ পোৱালি, এইখিনি মেচিনৰ সহায়ত ইনকুবেটৰৰ সহায়ত মই ওলাইছিলোঁ। হাঁহো আছে কেইটামান। এইটো নতুন বেচ, মোৰ বহুত ৰিচাৰ্চিং কৰিছোঁ, একো ওলাব। গতিকে আপোনালোকক লাগিলে এনেকৈ মোৰ লগত যোগাযোগ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।